নমস্কাৰ, মই ডক্টৰ পলাশজ্যোতি মজুমদাৰ, আৰোগ্যম হেয়াৰ ট্ৰান্সপ্লান্ট ক্লিনিকৰ পৰা। আজি আমি ডিসকাস কৰিম হেয়াৰ ট্ৰান্সপ্লান্টৰ পিছত চুলি কেনেকৈ ধোৱা হয়। সেইটো প্ৰশ্ন বহুতে কৰে যে প্ৰথম কেতিয়া পানী লগাম, আমি কেনেকৈ ধুম, নুধুলেই হ'ব নেকি, এইবিলাক কথা। এই গোটেই বিষয়টো আজি আমি এই ভিডিঅ'টোত ডিসকাস কৰিম। প্ৰথমে মই ক'ব বিচাৰো যে প্ৰত্যেকজন ডক্টৰ প্ৰত্যেকটা ক্লিনিকৰ এডভাইসটো অলপ বেলেগ হয়। সবৰে দিনবোৰ বেলেগ ধৰে, কেনেকৈ শ্যাম্পু কৰিব, কোন দিনা পানী লগাব, এই গোটেইবোৰ কথা অলপ বেলেগ হয়। যদিও মূলতে একেই হয়, কিন্তু দিনবোৰ সাধাৰণতে অলপ বেলেগ। আপুনি যোনখন ক্লিনিকত হেয়াৰ ট্ৰান্সপ্লান্ট কৰিছে বা যোনজন ডক্টৰে কৰিছে তেওঁহে এডভাইস মতে কৰিব লাগে। মই আজি খালি আমি আৰোগ্যমত কি নিয়ম আমি পালন কৰো, কি নিয়ম আমি এডভাইস কৰো সেইটোৰ বিষয়েহে কম। কিন্তু আপুনি নিজৰ ডক্টৰ বা নিজৰ ক্লিনিকৰ এডভাইসে ফলো কৰিব লাগে যদি আপুনি বেলেগত কৰিছে। প্ৰথমে ট্ৰান্সপ্লান্টৰ ঠিক পিছতে চুলি ধুব নালাগে। প্ৰথম দুদিন খালি আমি এডভাইস কৰো নৰ্মেল সেলাইন স্প্ৰে। নৰ্মেল সেলাইন মানে যিকোনো সেলাইনৰ সলিউশন এটা স্প্ৰে কৰিব লাগে মূৰত। 2-3 ঘণ্টাৰ মূৰে মূৰে কৰি যাব লাগে। এইটো কৰিলে কি হয়, চুলিটো স্কেল্পটো অলপ ভিজা থাকে তেতিয়া, আৰু অলপ ধোৱাও যায়, তেতিয়া মলি জমা নহয়। কিন্তু প্ৰথম দুদিন আপুনি মূৰটো একেবাৰে নুচুব। আমি সাধাৰণতে কিছুমান নৰ্মেল সেলাইন ব্ৰেণ্ড ব্যৱহাৰ কৰো যিবিলাক আচলতে নাকৰ কাৰণে হয়, কিন্তু আমি আমাৰ কামত ব্যৱহাৰ কৰো। যেনে ফিজিঅমা আছে, সল্ট স্প্ৰে আছে, যিকোনো ব্ৰেণ্ড ইউজ কৰিলে হ'ল। এই স্প্ৰেটোৰে 2-3 ঘণ্টাৰ মূৰে মূৰে মূৰটোত স্প্ৰে কৰি যাব লাগে প্ৰথম দিনাৰ পৰা। আৰু প্ৰথম দুদিন অকল সেইখিনিয়ে, কোনো টাচ কৰিব নালাগে, একো চুব নালাগে, খালি 2-3 ঘণ্টাৰ মূৰে মূৰে স্প্ৰে কৰি গ'লে হ'ল। এই প্ৰথম দুদিন চুলিটো নুচুব, গ্ৰাফছবোৰ নুচুব, চোৱাৰ একদমেই দৰকাৰ নাই। চুলে হয়তো সাধাৰণতে এনেকুৱা নহয় যে পটকে হাতখন লাগি গ'লে চুলিডাল ওলাই যাব, এইটোও নহয়। কিন্তু তথাপিও যিমান পাৰে নুচুৱাই ভাল, আৰু অলপ সাৱধানে থাকিব লাগে এই দুদিন বিশেষকৈ। আমি প্ৰথম মূৰত পানী দিব দিওঁ 2 দিনৰ পিছত, 3 নম্বৰ দিনত। প্ৰথমে পানী সদায় মগেৰে দিব লাগে, শাৱাৰ দি নহয়। শাৱাৰ দি দিলে ফ'ৰ্চত পৰে। প্ৰথম দিনা মানে 3 নম্বৰ দিনা হ'ব ট্ৰান্সপ্লান্টৰ, 1 মগ পানী খালি মূৰত এনেই ঢালি দিব, চুব নালাগে প্ৰথম 3rd ডেটোত। তাৰ পিছদিনা 2-3 মগ পানী ঢালি দিব মূৰত, আৰু অলপমান লাহে লাহে এনেকে পেট কৰি দিব, আৰু যদি ইচ্ছা কৰে এখন গামোচাৰে লাহেকে শুকাই দিব। তাৰ পিছদিনা পানী 3-4 মগ অলপ বেছিকে ঢালিব, আৰু লাহেকে আপুনি ষ্ট্ৰোক কৰিব পাৰে, সদায় পিছৰ পৰা আগলৈ, কাৰণ চুলিটো এনেকুৱা এংগলত দিয়া থাকে, এনেকে দিলে উফৰি যাব পাৰে। লাহে লাহে এনেকে কৰিব। তেনেকে 4 নম্বৰ দিনত আৰু অলপ বেছি পানী দিব, 5 নম্বৰ দিনত আৰু পানী দি যাব, এইদৰে। এমাহ পিছত আপুনি চুলিটো পুৰা ঘঁহি দিব পাৰে, কিন্তু এই প্ৰথম কেইদিন অলপ সাৱধান হ'ব লাগে। 4 নম্বৰ দিনত শ্যাম্পু আৰম্ভ। শ্যাম্পু আমি কেনেকৈ এডভাইস কৰো, প্ৰথমে শ্যাম্পু আমি এটা বেবী শ্যাম্পু এডভাইস কৰো, যেনে জনছনছ বেবী শ্যাম্পু। এই শ্যাম্পুবোৰ কি হয়, খুব মাইল্ড হয়, টক্সিচিটি নাথাকে, সেইকাৰণে আমি বেবী শ্যাম্পু এডভাইস কৰো। শ্যাম্পুটো ঠিক একেদৰে অলপ শ্যাম্পু হাতত লৈ মূৰত এনেকে দি অলপ লাহেকে ষ্ট্ৰোক কৰি পেলাই পানী দি ধুই দিব, সেইটোৱে। সপ্তাহত 2 দিনকে শ্যাম্পু কৰিব লাগে। প্ৰথম এমাহলৈ এই জনছনছ বেবী শ্যাম্পু, তাৰপিছত আপুনি যিকোনো শ্যাম্পু ব্যৱহাৰ কৰিব পাৰে, কিন্তু প্ৰথম এমাহ এই জনছনছ বেবী শ্যাম্পুটোৰে। এনেকুৱা চিন্তা কৰিব নালাগে যে মোৰটো চুলি গ্ৰাফ্টেড ওলাই যাব নেকি, এনেকুৱাও নহয়, কিন্তু অলপ চাফা কৰি ৰাখিব লাগিব। এই চাফা কৰাৰ নিয়মবোৰ খুব দৰকাৰী। চুলিটো এনেকুৱা নহয় যে চুলেই গুচি যাব, কিন্তু অলপ সাৱধানতাটো মেইনটেইন কৰিব লাগিব। কিন্তু এইটো কথাও হয় যে যদি আপুনি একদম চাফা নকৰে, পানী চানী চুলিটো সৰাৰ ভয়ত বোলে পানী চানী নিদিওঁৱে, একো নকৰো, তেতিয়া কিন্তু গোটেই ময়লা জমা হ'ব, আৰু সেইবিলাক হ'লে আকৌ ইনফেকশ্যন হ'ব পাৰে। সেইকাৰণে ট্ৰান্সপ্লান্টটো আৰু বেয়াৰ ফালেহে যাব পাৰে, কম ৰিকাভাৰী হ'ব। সেইকাৰণে চাফা কৰিও ৰাখিব লাগিব, খালি অলপ সাৱধান হ'ব লাগিব, সেইটোৱে কথা। এমাহ পিছত একদম নৰ্মেল, আপুনি যেনেকে ব্যৱহাৰ কৰে চুলিটো আপুনি এনেকে দিলেও কথা নাই, কিন্তু এই এমাহৰ ভিতৰত এইখিনি পদ্ধতি ব্যৱহাৰ কৰিলে চুলিটো ঠিকে থাকিব, আৰু হেয়াৰ ট্ৰান্সপ্লান্টৰ প্ৰচিডিউৰটো খুব সাকসেসফুল হ'ব। এইখিনিয়ে নিয়ম আছিল চুলি ধোৱাৰ নিয়ম হেয়াৰ ট্ৰান্সপ্লান্টৰ পিছত।
যদি আপোনাৰ কিছুমান কিবা প্ৰশ্ন আছে চুলি ধোৱাৰ ওপৰত বা হেয়াৰ ট্ৰান্সপ্লান্টৰ ওপৰত এবাৰ আৰোগ্যমলৈ আহক, মোক লগ ধৰিব পাৰে, আমি ডিসকাস কৰিব পাৰো আপোনাৰ হেয়াৰ ট্ৰান্সপ্লান্টৰ বিষয়ে। আৰোগ্যমতে মোক এপইন্টমেন্ট লৈ লগ পাব পাৰে। ধন্যবাদ।